তো হাই ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এই চেনেল আই লাভ ডগছ ইন আছামিছলৈ। আজি আমি কথা পাতিম বুলি ভাবিছোঁ ডগছ ডিৱাৰ্মিঙৰ ওপৰত। হয়, ডগছ ডিৱাৰ্মিং কি বস্তু, কেনেকৈ কৰা হয়, কিয় কৰিব লাগে, কৰাটো কাৰ বাবে প্ৰয়োজন, কাৰ বাবে প্ৰয়োজন নহয়, এই সকলোখিনি আজি আমি আলোচনা কৰিম। আৰু কৰাটো অকল কুকুৰৰ বাবে প্ৰয়োজন ডিৱাৰ্মিং কৰাটো, নে তাৰ লগত কুকুৰৰ গৰাকীৰো কথা জড়িত হৈ থাকে, সকলোবিলাক কথা আজি আমি আলোচনা কৰিম। গতিকে ফ্ৰেণ্ডছ, আহক বেছি পলম নকৰোঁ, আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। ঠিক আছে, প্ৰথমতে জানো আহক ডিৱাৰ্মিং মানেনো কি। ৱাৰ্ম মানে হ'ল ফ্ৰেণ্ডছ পোক। হয়, যিটো পেটত হোৱা পোক, সেই পোকটোক ৱাৰ্ম বুলি কয়। আৰু ডি মানে হ'ল এণ্টি, তাৰমানে পোক মাৰা, ডিৱাৰ্মিং তাৰমানে পোক মৰা যিটো পদ্ধতি, সেই পদ্ধতিকে কয় ডিৱাৰ্মিং বুলি। এতিয়া কুকুৰক এই ডিৱাৰ্মিং পদ্ধতিটোৰ কিয় প্ৰয়োজন হয় সেই বিষয়ে আলোচনা কৰোঁ। কুকুৰক এই ডিৱাৰ্মিং পদ্ধতিটোৰ প্ৰয়োজন এইকাৰণেই হয় যে কুকুৰে আপোনাৰ কুকুৰটোক চাব, আপুনি কেতিয়াবা লক্ষ্য কৰিব, কুকুৰে যিমান খায় তাৰ স্বাস্থ্যত নালাগে, তাৰমানে সেই অনুপাতে তাৰ হেল্থ নাবাঢ়ে, তাৰ ৱেইট নাবাঢ়ে। ঠিক আছে, আৰু কেতিয়াবা আপোনাৰ কুকুৰটোৰ হয়তো ভমিটিং এইবিলাকৰ চেষ্টাও কৰিব পাৰে, বা কৰেও হয়তো, কেতিয়াবা ভমিটিং কৰে, কেতিয়াবা আকৌ নিজৰ ভমিটখিনি নিজে খাই লয়। তেনেকুৱা ধৰণৰ ঘটনা চাগে পৰিলক্ষিত হৈছে বহুতৰে, বা কিছুমানৰ এনেকুৱাও পৰিলক্ষিত হয় যে ঘাঁহ খাব খোজে কুকুৰে, বা নিজে যিটো কুকুৰৰ যিটো মল ত্যাগ কৰে, নিজে মল ত্যাগ কৰি নিজৰে মল নিজে খায়। তেনেকুৱা যদি হৈছে, সেইটো একচুৱেলি কি হ'ল, কুকুৰে কিয় কৰে সেইটো, কাৰণ সেইটো সিহঁতৰ এটা নেচাৰেল ডিৱাৰ্মিঙৰ টেকনিক। ডিৱাৰ্মিংটো কুকুৰৰ কাৰণে প্ৰয়োজনীয়, কাৰণ ক'লোৱে কিয় প্ৰয়োজনীয়, কাৰণ যিখিনি খায় সেইখিনি যদি তাৰ শৰীৰত লাগিব লাগে, তেতিয়াহ'লে ডিৱাৰ্মিংটো কৰিব লাগিব। নহ'লে পেটত যিবিলাক পোকৰ সৃষ্টি হ'ব, সেই পোকবিলাকেতো সেইবিলাকৰ যিটো প্ৰ'টিন অংশ বা যিটো পুষ্টি অংশ, সেইটো আপোনাৰ হজম কৰি দিব। চিম্পল ভাষাত ক'ব গ'লে ডিৱাৰ্মিংটো হ'ল সেইটো। গতিকে এতিয়া ডিৱাৰ্মিঙৰ প্ৰচেছ আছে। ডিৱাৰ্মিং কেতিয়া আৰম্ভ কৰিব লাগে, কেনেদৰে কৰিব লাগে, বা কি মেডিচিন ইউজ কৰিব লাগে ডিৱাৰ্মিঙৰ সময়ত, এই সকলোবিলাক প্ৰচেছ আছে। এই প্ৰচেছবিলাকৰ ওপৰত মই পিছত এটা ভালকৈ বিস্তৃতভাৱে ভিডিঅ' লৈ আহিম। আজি খালি মই আপোনালোকক ক'ম যে ডিৱাৰ্মিঙৰ প্ৰয়োজনীয়তা কি। প্ৰথমতে আমি ক'লোঁ যে কুকুৰক ডিৱাৰ্মিং কিয় কৰাব লাগে, সেইটোতো মই এইমাত্ৰ কৈ উঠিলোঁ। এতিয়া কওঁ ফ্ৰেণ্ডছ, ডিৱাৰ্মিং কৰাটো অকল কুকুৰৰ কাৰণে প্ৰয়োজনীয় নে মানুহৰ কাৰণেও প্ৰয়োজনীয়? সেইটো নহয় একচুৱেলি। কুকুৰৰ কাৰণে প্ৰয়োজনীয়তো হয়েই, কিন্তু লগতে সেই কুকুৰটোৰ যিজন গৰাকী বা এই কুকুৰটোৰ যিটো পৰিয়ালত থাকে, সেই পৰিয়ালৰ সদস্যসকলৰ বাবে এইটো অত্যন্ত প্ৰয়োজনীয়। কাৰণ কুকুৰে যেতিয়া আপোনাৰ ডিৱাৰ্মিং যদি ভালকৈ নহয়, তাৰপিছত কুকুৰে যেতিয়া আপোনাৰ এইবিলাক ভমিট এইবিলাক যেতিয়া কৰে, বা তাৰ যিবিলাক মল ত্যাগ কৰে, সেই মলবিলাকৰ যোগেদি কি হয়, এই পেটত থকা ৱাৰ্মবিলাক বা পোকবিলাক ওলাই আহে। আৰু ওলাই আহিলে সেইবিলাক আমাৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকৰ হয়, বা আমাৰ ঘৰত যদি কোনোবা সৰু ল'ৰা ছোৱালী আছে, সিহঁতৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকৰ হয়। ঠিক আছে গাইজ, গতিকে ডিৱাৰ্মিং সকলো কুকুৰৰে কৰাব লাগে। ডিৱাৰ্মিং কৰাটো অত্যন্ত প্ৰয়োজনীয়। ডিৱাৰ্মিং কৰিলে কি হ'ব, আপোনাৰ কুকুৰটোৰ যিখিনি আপোনাৰ খাদ্য আপোনাৰ কুকুৰটোৱে গ্ৰহণ কৰিব, এই সকলোখিনি পুষ্টি আপোনাৰ কুকুৰটোৱে পাব। আৰু ফলত আপোনাৰ কুকুৰৰ স্বাস্থ্য ভালে থাকিব, প্লাছ আপোনাৰ কুকুৰটো মানে বেছি মনত স্ফূৰ্তি থাকিব, আপোনাৰ কুকুৰটো স্ফূৰ্তিয়াল হৈ থাকিব। ঠিক আছে, আৰু যদি গাইজ ডিৱাৰ্মিং নকৰে সচৰাচৰ, তেতিয়া কি হয়, কুকুৰবিলাকৰ আপোনাৰ এই প্ৰব্লেমবিলাক আৰম্ভ হয় যে ফূৰ্তিত নাথাকে, এনিটাইম আপোনাৰ হয়তো নিবুকা মাৰি থাকিব, টোপনিয়াই থাকিব, নহ'লে ভমিট কৰিব, নিজৰে গু নিজে খাব। ঠিক তেনেকুৱাবিলাক। আৰু যেতিয়া কুকুৰৰ হেল্থবিলাক আপোনাৰ বেয়া হৈ যায়, আৰু কুকুৰৰ যিটো আপোনাৰ লাইফ চাইকেল থাকে, যিটো কুকুৰৰ আপোনাৰ জীৱনকাল, সেই জীৱনকালটো এইবিলাকৰ ক্ষেত্ৰত বহুত এফেক্টেড হয়। সেইকাৰণে আপোনালোকে কুকুৰটো যিহেতু মৰমত পোহে, আনে, গতিকে এইবিলাক বেছি পইচা খৰচৰ বস্তু নহয়। আপোনাক মই পিছৰ ভিডিঅ'ত যিটো বিতংকৈ লৈ আহিম, সেইবিলাকত চব লৈ আহিম। সেইকাৰণে এইটো বস্তু আপোনালোকৰ কৰাই ৰাখিব লাগে। ঠিক আছে ফ্ৰেণ্ডছ, আৰু যিটো আপোনাৰ ভেকচিনেশ্যন প্ৰচেছৰো পাপিৰ পৰা এডাল্টলৈকে পূৰা কমপ্লিট কৰাই ৰাখিব লাগে। তেতিয়া কি হয়, কুকুৰৰ লাইফষ্টাইল ইনক্ৰিজ হয়। যেনেকৈ ডিৱাৰ্মিং, তেনেকৈ ভেকচিনেশ্যন,
মই আপোনালোকৰ কাৰণে ডিৱাৰ্মিঙৰ কাৰণে এটা পৃথককৈ আৰু ভেকচিনেশ্যনৰ কাৰণে এটা পৃথককৈ পিছত বেলেগ ভিডিঅ' লৈ আহিম। ঠিক আছে ফ্ৰেণ্ডছ, তো আজিলৈ বিশেষ নকওঁ, আপোনালোকক খালি এইটোৱেই ক'বলৈ চেষ্টা কৰিছিলোঁ যে ডিৱাৰ্মিং আপোনালোকৰ মৰমৰ কুকুৰটোৰ কাৰণে কিমান প্ৰয়োজনীয়, আৰু লগতে আপোনালোকৰ কুকুৰটোক সেইটো বস্তু কৰি ৰখা মানে ডিৱাৰ্মিং কৰি ৰখা মানে আপোনালোকৰ কাৰণেও ভাল, কাৰণ আপোনালোকৰ সেই কুকুৰটোৱেই আপোনাৰ লগত এনি টাইম খেলা ধূলা কৰি থাকে নহয় জানো, বা আপোনাৰ ঘৰত যিজন সৰু মেম্বাৰ থাকে সিহঁতে খেলা ধূলা কৰি থাকে সিহঁতৰ লগত। গতিকে বস্তুবিলাকত অলপমান সাৱধান হ'লে ফ্ৰেণ্ড, এইবিলাক কুকুৰ পুহি যদি আপুনি সাৱধান, তেতিয়াহ'লে কুকুৰ পোহাত আপোনাৰ কোনো ধৰণৰ মানে কি বুলি কয় এইটো নিগেটিভনেছ নাই। কুকুৰ পুহি আপুনি কোনো ধৰণৰ বেয়া ফল নাপায়, সদায় ভাল ফলেই পাব। ঠিক আছে, কাৰণ যিহেতু কুকুৰ মানুহৰ অত্যন্ত বিশ্বাসী বন্ধু হয়, কুকুৰ মানুহৰ অত্যন্ত বিশ্বাসী বন্ধু। গতিকে আৰু বিশেষ নকওঁ ফ্ৰেণ্ডছ, নহ'লে ভিডিঅ'টো দীঘলীয়া হৈ যাব। গতিকে আজি যিখিনি কথা ক'লোঁ তাৰ ওপৰত মই এটা বিতংকৈ ডিৱাৰ্মিঙৰ ওপৰত ভিডিঅ' লৈ আহিম, তাতে অল প্ৰচেছ লৈ আহিম। গতিকে সেই সকলোবিলাক জানিবলৈ আৰু আগলৈও কুকুৰৰ বিষয়ে এনেকুৱা তথ্য জানি থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গাইজ। ঠিক আছে ফ্ৰেণ্ডছ, বাই বাই।